আজি আমি আমাৰ দেশৰ সংবিধানখননো কেনেদৰে নিৰ্মাণ হৈছিল সেই বিষয়ে অলপ আলোচনা কৰিম। 1934 চনত এম.এন. ৰয় নামৰ এগৰাকী বিশিষ্ট চিন্তাবিদে পোনপ্ৰথমবাৰৰ বাবে এই মত প্ৰকাশ কৰে যে ভাৰতত নিজা সংবিধান এখন হ'ব লাগে আৰু সেয়া প্ৰস্তুত কৰিবলৈ এখন পৃথক সভা গঠন কৰা উচিত। কিন্তু এই ধাৰণাটো প্ৰথমে বৌদ্ধিক পৰ্যায়তেই সীমাবদ্ধ আছিল। পাছত 1935 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে যে ভাৰতীয় সংবিধান এখন সংবিধান সভাৰ দ্বাৰাহে প্ৰস্তুত কৰিব লাগে। 1938 চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে কংগ্ৰেছৰ তৰফৰ পৰা ঘোষণা কৰে যে স্বাধীন ভাৰতৰ সংবিধান কোনো বাহিৰা শক্তিৰ হস্তক্ষেপ নোহোৱাকৈ গঢ়া হ'ব আৰু সেই সংবিধান সভাৰ সদস্যসকল প্ৰাপ্তবয়স্কৰ মতাধিকাৰৰ জৰিয়তে নিৰ্বাচিত হ'ব। ব্ৰিটিছ চৰকাৰে প্ৰথম অৱস্থাত এই দাবী মানি লোৱা নাছিল, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিয়ে তেওঁলোকক কিছু নমনীয় হ'বলৈ বাধ্য কৰায়। 1940 চনৰ আগষ্টৰ প্ৰস্তাৱত ব্ৰিটিছ চৰকাৰে সিদ্ধান্তত এই দাবী মঞ্জুৰি কৰে। 1942 চনত ছাৰ ষ্টাৰফৰ্ড ক্ৰিপছৰ ভাৰতলৈ এখন প্ৰস্তাৱ লৈ আহে, কিন্তু মুছলিম লীগে দুটা পৃথক সংবিধান সভাৰ দাবী জনোৱাত সেই প্ৰস্তাৱ ব্যৰ্থ হয়। শেষত 1946 চনত অহা কেবিনেট মিছনৰ পৰিকল্পনা অনুসৰি নৱেম্বৰ মাহত সংবিধান সভা গঠনৰ পথ প্ৰশস্ত হয়। সংবিধান সভাৰ মুঠ আসনৰ সংখ্যা আছিল 389টা। তাৰে 296টা আসন ব্ৰিটিছৰ তলতীয়া যিবোৰ ঠাই আছিল তাৰ বাবে আছিল আৰু 93টা আসন যে দেশীয় ৰাজ্যসমূহৰ বাবে সংৰক্ষিত কৰা হৈছিল। ব্ৰিটিছে ভাৰতৰ আসনসমূহ প্ৰায় 10 লাখ লোকৰ বিপৰীতে এজন মানুহে প্ৰতিনিধিত্ব কৰিছিল। উল্লেখযোগ্য কথা যে এই আসনসমূহ সাম্প্ৰদায়িক ভিত্তিত বিভক্ত কৰা হৈছিল। মুছলিম, শিখ আৰু সাধাৰণ অৰ্থাৎ অন্যান্য সম্প্ৰদায়। নিৰ্বাচিত পদ্ধতি আছিল পৰোক্ষ অৰ্থাৎ প্ৰাদেশিক বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে এই সভাৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰিছিল। প্ৰত্যক্ষভাৱে জনসাধাৰণৰ ভোট দিয়া নাছিল আৰু দেশীয় ৰাজ্যসমূহে প্ৰথম অৱস্থাত এই সভাত যোগদান নকৰিলে। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়। মুছলিম লীগে পাকিস্তানৰ দাবীত অটল থাকি এই বৈঠক বৰ্জন কৰে, গতিকে মাত্ৰ 207 গৰাকী সদস্যহে উপস্থিত থাকে। সৰ্ববৃহৎ সদস্য ডক্টৰ সচিদানন্দ সিনহাক অস্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় আৰু 11 ডিচেম্বৰত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি আৰু H.C. মুখাৰ্জী আৰু D.T. কৃষ্ণমাচাৰীক উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টো আছিল 13 ডিচেম্বৰ 1946ত যেতিয়া জৱাহৰলাল নেহৰুৱে উদ্দেশ্যি প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱটোৱে স্বাধীন ভাৰতৰ ৰূপৰেখা আঁকি দিছিল। ইয়াক ন্যায়, স্বাধীনতা, সাম্য আৰু ভাতৃত্বৰ মূল্যবোধৰ লগতে সংখ্যালঘু পিছপৰা শ্ৰেণীৰ সুৰক্ষাৰ কথা সন্নিৱিষ্ট কৰা হৈছিল। দীঘলীয়া বাদ-বিবাদৰ অন্তত 1947 চনৰ 22 জানুৱাৰী তাৰিখে এই প্ৰস্তাৱ সৰ্বসন্মতভাৱে গৃহীত হয়, যি পাছলৈ প্ৰস্তাৱনা হিচাপে পৰিণত হয়। 1947 চনৰ 3 জুন তাৰিখে মাউণ্টবেটনৰ পৰিকল্পনা আৰু পাছত ভাৰতীয় স্বাধীনতা অধিনিয়ম 1947 গৃহীত হোৱাৰ লগে লগে সংবিধান সভা সম্পূৰ্ণ সাৰ্বভৌমত্ব হয়, অৰ্থাৎ ই ব্ৰিটিছ সংসদৰ কোনো অধীন নোহোৱা হৈ পৰে। লগতে সভাই আইন প্ৰণয়নৰো ভূমিকা পালন কৰিবলৈ ধৰে। দেশ বিভাজনৰ ফলত মুছলিম লীগৰ যি সদস্যসকলে পাকিস্তানলৈ গুচি যায় তেওঁলোকৰ সভাৰ পৰা আঁতৰি যায়। ফলস্বৰূপে সদস্যৰ সংখ্যা 389ৰ পৰা হ্ৰাস হৈ 299 হয়। সংবিধান প্ৰণয়নৰ উপৰিও সভাই কেইবাটাও উল্লেখযোগ্য কাম সম্পন্ন কৰে। 1947 চনৰ 22 জুলাই তাৰিখে আমাৰ জাতীয় পতাকা ইয়াৰ বৰ্তমান ৰূপ গ্ৰহণ কৰা হয়। 1949 চনৰ মে' মাহত কমনৱেলথত ভাৰতৰ সদস্যপদ ৰখা নে নৰখা সেই সিদ্ধান্ত লোৱা হয়। 1950 চনৰ 24 জানুৱাৰী তাৰিখে জনগণ মনক ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰমক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰা হয়। এই একেদিনাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হয়। সংবিধান প্ৰস্তুত কৰিবলৈ মুঠ 2 বছৰ 11 মাহ আৰু 18 দিন সময় লাগিছিল। এই সময়ছোৱাত সভাৰ মুঠ 11টা অধিৱেশন অনুষ্ঠিত হয়।
সংবিধান নিৰ্মাতাসকলৰ বিশ্বৰ প্ৰায় 60টা দেশৰ সংবিধান পঢ়ি পৰীক্ষা কৰি সেইবোৰৰ উত্তম দিশসমূহ ভাৰতীয় পৰিপ্ৰেক্ষিতত সামৰি লৈছিল। সমগ্ৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ তেতিয়া প্ৰায় 68 লাখ টকাৰ ব্যয় হৈছিল। সংবিধানৰ জটিল কামটো সহজ কৰিবলৈ কেইবাটাও সমিতি গঠন কৰা হৈছিল। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ সমিতিসমূহ হ'ল সংঘ শক্তি সমিতি আৰু সংঘীয় সংবিধান সমিতি। এই দুয়োখনৰ সভাপতি আছিল জৱাহৰলাল নেহৰু। প্ৰাদেশিক সাংবিধানিক সমিতি সভাপতি আছিল চৰ্দাৰ বল্লভভাই পেটেল। মৌলিক অধিকাৰ সংখ্যালঘু আৰু জনজাতীয় অঞ্চলৰ উপদেষ্টা সমিতি সভাপতি আছিল চৰ্দাৰ বল্লভভাই পেটেল। প্ৰক্ৰিয়া নিয়ম সমিতি সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰক্ৰিয়া নিয়ম সমিতিৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল প্ৰাৰূপ সমিতি অৰ্থাৎ ড্ৰাফটিং সমিতি। 1947 চনৰ 29 আগষ্ট তাৰিখে গঠিত এই সমিতিৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। এই সমিতি বিভিন্ন সমিতিৰ পৰা পোৱা সকলো প্ৰস্তাৱ আৰু সিদ্ধান্ত একত্ৰিত কৰি সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল। সমিতিৰ আন সদস্যসকল আছিল এন গোপালাচাৰী আয়েংকাৰ, কৃষ্ণস্বামী আয়াৰ, ডক্টৰ কে.এম. মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, এন. মাধৱ ৰাও আৰু টি. কৃষ্ণমাচাৰী। ইয়াৰ উপৰিও ছাৰ বি.এন. ৰাও আছিল সংবিধান উপদেষ্টা। এইচ.ডি.আৰ. আয়েংগাৰ আছিল সম্পাদক আৰু এইচ.এন. মুখাৰ্জী আছিল মুখ্য প্ৰাৰূপকাৰী। প্ৰাৰূপ সমিতিয়ে নিজৰ কাম অতি সোনকালে সম্পন্ন কৰি 1948 চনৰ ফেব্ৰুৱাৰী মাহত সংবিধানৰ প্ৰথম খচৰা প্ৰকাশ কৰে। তাৰ পাছত জনসাধাৰণ, বুদ্ধিজীৱী আৰু সংবাদ মাধ্যমৰ পৰা মতামত লোৱাৰ বাবে 8 মাহ সময় দিয়া হয়। সেই মতামতসমূহৰ ভিত্তিত সমিতিয়ে দ্বিতীয় খচৰা প্ৰস্তুত কৰে, যিয়ে 1948 চনৰ অক্টোবৰ মাহত প্ৰকাশিত হয়। তাৰ পাছত 1948 চনৰ 4 নৱেম্বৰ তাৰিখে ডক্টৰ আম্বেদকাৰে চূড়ান্ত খচৰা সভা আগবঢ়ায়। 15 নৱেম্বৰ 1948ৰ পৰা 17 অক্টোবৰ 1949লৈ প্ৰায় এবছৰ ধৰি দ্বিতীয় পাঠ চলিছিল, য'ত সংবিধানৰ প্ৰতিটো ধাৰা পৃথকভাৱে আলোচনা কৰা হৈছিল। এই সময়ছোৱাত 7,653টা সংশোধনী প্ৰস্তাৱ আগবঢ়োৱা হৈছিল, যাৰ বাবে 2,473টা বিস্তাৰিত বাদ-বিবাদ হৈছিল। শেষত 1949 চনৰ 14 নৱেম্বৰে তৃতীয় পাঠ আৰম্ভ হয় আৰু 26 নৱেম্বৰ 1949 তাৰিখে গোলাপী হলত উপস্থিত 284 গৰাকী সদস্যই সংবিধানখনত স্বাক্ষৰ কৰে। এই দিনটোতে আমি সংবিধান দিৱস হিচাপে পালন কৰোঁ। যদিও 26 নৱেম্বৰ 1949 তাৰিখ সংবিধান গ্ৰহণ কৰা হৈছিল, কিন্তু নাগৰিকত্ব, নিৰ্বাচন প্ৰক্ৰিয়া আদি কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰা সেইদিনাই কাৰ্যকৰী কৰা হৈছিল। সম্পূৰ্ণ সংবিধান কাৰ্যকৰী কৰাৰ বাবে বাছি লোৱা হৈছিল 26 জানুৱাৰী 1950 চন। কাৰণ 1930 চনৰ এই একেটা দিনতেই লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ ঐতিহাসিক সংকল্প কৰা হৈছিল। সেই গৌৰৱময় দিনটোক স্মৰণ কৰি 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰত এখন সাৰ্বভৌমত্ব গণৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰে, যাৰ নিজা নিৰ্বাচিত ৰাষ্ট্ৰপতি থাকে। প্ৰত্যক্ষ নিৰ্বাচন নোহোৱা সংবিধান সভাৰ সদস্যসকল প্ৰত্যক্ষভাৱে জনসাধাৰণে নিৰ্বাচিত কৰা নাছিল, বৰঞ্চ সমিতিৰ মতাধিকাৰত থকা প্ৰাদেশিক বিধানসভাই তেওঁলোকক নিৰ্বাচিত কৰিছিল। সংবিধান সভাৰ আনুষ্ঠানিক প্ৰতীক আছিল হাতী। সংবিধানৰ মূল পাণ্ডুলিপি হাতে লিখা আছিল আৰু প্ৰেম বিহাৰী সুন্দৰ কেলিগ্ৰাফীৰে এইখন সজাইছিল। সংবিধানৰ মূল খচৰা আছিল ইংৰাজী ভাষাত, কিন্তু সেইখন সংস্কৃত আৰু হিন্দী ভাষালৈ অনুবাদ কৰা হৈছিল। আজিলৈ এই সংবিধান 100তকৈও অধিক সংশোধন অনা হৈছিল। তথাপি ইয়াৰ মূল ভিত্তি আৰু উদাৰ মৌলিক অধ্যয়ন একেই আছে। এই দীৰ্ঘদিনীয়া তৰ্ক-সাপেক্ষিক আৰু গভীৰ যাত্ৰাটোৰ শেষত 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় গণতন্ত্ৰৰ নৱযুগৰ সূচনা হয়। আজি আমি যি সংবিধানক সন্মান জনাওঁ, সেই কেৱল কাগজৰ দলিল নহয়, ই হৈছে আমাৰ স্বাধীন সংগ্ৰাম, ত্যাগ আৰু একতাৰ জীৱন্ত প্ৰতিচ্ছবি। এই সংবিধানেই আমাৰ গণতন্ত্ৰক শক্তিশালী কৰি ৰাখিছে।